আজি 2020 চনৰ মে' মাহৰ 17 তাৰিখ দেওবাৰ। বছৰটোৰ 138তম দিন। বছৰটো শেষ হ'বলৈ আৰু 228 দিন বাকী। অসমীয়া লেখাৰে 1942 শকৰ জেঠৰ 3 দিন। জানো আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যিসমূহ ঘটনা ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হৈ আছে। 1 নম্বৰ 1996 চনৰ আজিৰ দিনটোতেই অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমৰ মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা ব্যক্তি পৰাগ কুমাৰ দাসক নিজৰ পুত্ৰক বিদ্যালয়ৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত আততায়ীয়ে গুলীয়াই হত্যা কৰে। 2 নম্বৰ 1969 চনৰ আজিৰ দিনটোতেই অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাৰ জন্ম হয়। তেওঁ ফ্লৰিডাত অনুষ্ঠিত 2009 বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। 3 নম্বৰ 1756 চনৰ আজিৰ দিনটোতেই ব্ৰিটেইনে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। 4 নম্বৰ 1951 চনৰ আজিৰ দিনটোতেই গজল গায়ক পংকজ উদ্ধাসৰ জন্ম হয়। 5 নম্বৰ আজি আন্তৰ্জাতিক সমাজ দিৱস। 6 নম্বৰ আজি নৰৱেৰ সংবিধান দিৱস। 7 নম্বৰ আজি দূৰ সংযোগ দিৱস। 8 নম্বৰ আজি বিশ্ব হাইপাৰ টেনশ্যন দিৱস। 9 নম্বৰ 1498 চনত আজিৰ দিনটোতে পৰ্তুগীজ নায়ক ভাস্কো দা গামাৰ ভাৰতত প্ৰৱেশ। 10 নম্বৰ 1540 চনৰ আজিৰ দিনটোতে কনৌজৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত হুমায়ুন পৰাজিত। শ্বেৰশ্বাহৰ দিল্লী পঞ্জাৱৰ অধিকাৰ। 11 নম্বৰ 1814 চনত স্বাধীন লাভ কৰা নৰৱেৰ আজি স্বাধীনতা দিৱস। 12 নম্বৰ 1749 চনৰ আজিৰ দিনটোতে বসন্ত ৰোগ প্ৰতিষেধক চিটা আৱিষ্কাৰক এডৱাৰ্ড জেনাৰৰ জন্ম। 13 নম্বৰ 1857 চনৰ আজিৰ দিনটোতেই দ্বিতীয় বাহাদুৰ শ্বাহ ভাৰতৰ মোগল সম্ৰাট। 14 নম্বৰ 1896 চনৰ আজিৰ দিনটোতে হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু। 15 নম্বৰ 1912 চনত আজিৰ দিনটোতেই জন গেহৰিং নামৰ ব্যক্তি এজনে ৰান্ধনী ঘৰৰ জুইশলাত প্ৰথম ৰন্ধন গেছ ব্যৱহাৰ কৰে। 16 নম্বৰ 2001 চনৰ আজিৰ দিনটোত কেৰালাৰ মুখ্যমন্ত্ৰী ৰূপে A.K. এণ্টনীৰ শপত গ্ৰহণ। 17 নম্বৰ আজি অসমৰ বিশিষ্ট গৱেষক পণ্ডিত বাপচন্দ্ৰ মহন্তৰ স্মৃতি দিৱস। 18 নম্বৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ শপত গ্ৰহণ 2011 চনৰ আজিৰ দিনটোতেই। 19 নম্বৰ 2014 চনত আজিৰ দিনটোতেই টাটা ষ্টীল লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ ৰুচি মোদীৰ 96 বছৰ বয়সত মৃত্যু। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।